আজিৰ এই আচাৰবিধ কাৰ কাৰ প্ৰিয় ক'বচোন। মোৰতো খুবেই প্ৰিয়। মই ইমান বেছি ভাল পাওঁ এইটো আচাৰ, মানে মই কি ক'ম, মই বহুত বেছি ভাল পাওঁ। পিছে এই আচাৰটো কিহৰ আপোনালোকে জানেনে? এই আচাৰ হৈছে তেঁতলিৰ, আৰু তেঁতলিৰ এই আচাৰখিনি মই কেনেকুৱাকৈ বনালোঁ আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এইফালে মই কেৰাহী গৰম হ'বলৈ দি দিছিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত এইফালে মই দি দিলোঁ মিঠাতেল। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এইফালে তেল বহুত বেছি গৰম হৈ গৈছে, পিছত মই ল' ফ্লেম কৰি দিলোঁ। আৰু তাৰপিছত ইয়াতে মই দি দিলোঁ শুকান জলকীয়া আৰু পাঁচফোৰণ। শুকান জলকীয়া আৰু পাঁচফোৰণ দি ভালদৰে ভাজি লৈছোঁ। মানে কি হয়, গেছটো একদম ল' ফ্লেম কৰি লৈছোঁ। আৰু এইফালে দেখিছেনে তেঁতেলী। পিছত এইফালে মই তেঁতেলীখিনি দি দিম, আৰু দি তাৰপিছত এইখিনি ভালদৰে লাৰি ল'ম 2 মিনিটমান। আৰু লাৰি লোৱাৰ পিছতে ইয়াতে মই দি দিম এতিয়া নিমখ অলপ। আৰু আপোনালোকে বস্তুবিলাক কিন্তু একদম মানে অনুমান কৰিহে দিব। তাৰপিছত এইফালে মই নিমখ দি দিলোঁ। আৰু তেঁতেলীখিনি মই কেনেকুৱাকৈ বনাইছোঁ জানেনে? মানে যদি আপোনালোকৰ বহুত বেছি পুৰণা তেঁতেলী থাকে ঘৰত, তেতিয়াহ'লে তাক আধা ঘণ্টামানৰ কাৰণে ভিজাই ৰাখি দিব। আৰু যদি আপোনালোকৰ নতুন তেঁতেলী হয়, তেতিয়াহ'লে 2-3 মিনিটৰ কাৰণে ভিজাই তাৰপিছত গাঁঠিবিলাক এটা এটাকৈ খুলি ল'ব। আচলতে মই গাঁঠিবিলাক খুলি লৈছোঁ। আপোনালোকে ডাইৰেক্ট দীঘল কৰি দিব খোজে তেঁতেলীটো, তেতিয়াহ'লে ডাইৰেক্টলিও দি দিব পাৰে। পিছে খুলি ল'লে গাঁঠিবিলাক ভাল হয়। আৰু তাৰপিছত ইয়াতে মই নিমখ দিলোঁ। তাৰপিছত দিলোঁ মই জলকীয়া গুড়া অলপ। তাৰপিছত ইয়াতে মই দি দিছোঁ জিৰাৰ গুড়া, ভাজি ৰখা জিৰাৰ গুড়া, সেই দি দিছোঁ। আৰু তাৰপিছত দি দিছোঁ মই চব যোনটো আছে চব ভাজি কৰি তাৰপিছত গুড়ি কৰি দি দিছোঁ। আৰু তাৰপিছত এইফালে কাটি থৈছিলোঁ মই গুড় মিঠাই, আৰু গুড় মিঠাইখিনি একদম চাওক না, একবাৰে লাগি গৈছে মানে প্লেটখনত। তাৰপিছত সেই গুড়ি মিঠাইখিনি গোটেইখিনি দি দিছোঁ। আৰু আপোনালোকে বস্তুবিলাক অনুমানিক কৰি দিব, মই কৈ আছোঁ বাৰে বাৰে, কাৰণ মই জোখ মাখ কৰি লোৱা নাই কোনো বস্তুৱে, মই ডাইৰেক্টলি বনাই দিছোঁ। আৰু তেঁতেলীৰ আচাৰ কোনে ভাল পায় কমেণ্ট বক্সত জনাই দিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰি দিব। লগতে পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব প্লিজ। আৰু এতিয়া মই তেঁতেলী আচাৰখিনি মানে গুড় মিঠাই দি এনেকুৱাকৈ লাৰি আছিলোঁ। আৰু লাৰি থকাৰ পিছতে এয়া দেখিছেনে গুড়খিনি মানে পূৰা ভালদৰে গলি গৈছে। আৰু ভালদৰে গলাৰ পিছত ইয়াক আৰু 2 মিনিটমান হ'বৰ কাৰণে দি দিম মানে। আৰু 2 মিনিট একদম ল' ফ্লেমত মই ৰাখি দিছিলোঁ। আৰু ৰখাৰ পিছত ইয়াতে চাওক, এতিয়া তেঁতেলী আচাৰখিনি পূৰা একেবাৰে ৰেডি। আৰু আপোনালোকে এই যে জাবৰ টাইপ দেখিছেনে, সেইবিলাক আপোনালোকে পেলাই দিব পাৰে, আৰু ইচ্ছা কৰিলে দিও দিব পাৰে। মই দি দিছোঁ কাৰণ পিছত ভাল লাগে। এই আজিৰ তেঁতেলীৰ আচাৰ মইতো খুবেই ভাল পাওঁ। যদি আপোনালোকৰ ঘৰতে তেঁতেলী আছে, আৰু বহুত পুৰণা হ'লেও ক'বলগীয়া নাই, কিন্তু তেঁতেলী আচাৰ বনাবলৈ একদম সহজ। 2-3 মিনিটৰ ভিতৰতে তেঁতেলী আচাৰ হৈ ৰেডি হৈ যায়। আৰু বাহিৰৰ পৰা কিনি আনি খোৱাত কৰি মই ভাবোঁ আপোনালোকে ঘৰতে এনেকুৱাকৈ কম সময়ৰ ভিতৰত বনাই খাব পাৰে।